MG Enrega দুর্নীতি নচলিব MG Enrega দুর্নীতি নচলিব দুর্নীতি বন্ধ কৰক MG Enrega দুর্নীতি বন্ধ কৰক জব কাৰ্ড দুৰ্নীতিকাৰীক শাস্তি প্ৰদান কৰক হিতাধিকাৰীক জব কাৰ্ড ঘূৰাই দিয়ক। জাতির পিতা মহাত্মা গান্ধীর জন্মদিন আর এই জন্ম জয়ন্তীত আমি বিদ্যালয়ে আমি পালন কৰিব লৈছোঁ। লগতে এই কাৰ্যসূচীৰ লগতে এটা আমি সংগতি ৰাখি যিহেতু MG Enrega বুলি আমাৰ ভাৰত চৰকাৰে 2005 চনতে এটা আঁচনি পৰিচালিত কৰিছিলে যাতে আমাৰ ভাৰতখনক আগুৱাই নিব পাৰি উন্নয়ন কৰিব পাৰি। কিন্তু এই মহাত্মা গান্ধীৰ নামত এইকাৰণে আঁচনিটো ৰূপায়ণ কৰিব বিচাৰিছিলে যাতে যিহেতু মহাত্মা গান্ধী আমাৰ অহিংসাৰ নেতা আছিলে অহিংসাৰ আমাৰ বাপুজী আছিলে গতিকে তেওঁৰ নামত তেওঁৰ নীতিৰ আদৰ্শে যাতে আমাৰ ভাৰতখন উন্নয়ন জগত আগবাঢ়িব কাৰণে হেৰি কৰিছে। কিন্তু আজি আমি দেখিলোঁ বিগত 17 বছৰে MG Enregaৰ নামত আমাৰ যিটো বিগত চৰকাৰ 17 বছৰ শাসন কৰিলে তেওঁলোকে তেওঁলোকৰ নামত বিভিন্ন দুৰ্নীতি কৰিলে বিভিন্ন দালালি কৰিলে বিভিন্নজনক ঠগি খালে। এতিয়া আমি আমাৰ লগত বহুতো হিতাধিকাৰী আমাৰ আগত প্ৰকাশ কৰে যে তেওঁলোকৰ নামত একাউণ্ট যিমানখিনি পইচা সোমাইছে যদি 1200 টকা সোমাইছে তেতিয়া মানে হিতাধিকাৰীক 200 টকা দিয়ে তাৰ 1000 টকা তেওঁলোকে লৈ লয় আৰু যি 1700 টকা সোমাইছে তেতিয়া মানে 1500 টকা তেওঁলোকে লৈ লয় আৰু 200 টকা মানে হিতাধিকাৰীক দিয়ে। এনেকুৱা বিভিন্ন তেওঁলোকে দুৰ্নীতি কৰি আহিছে। সেই আমি বিচাৰিছোঁ MG Enregaৰ লগতে যিমানখিনি আঁচনি আছে সেই আঁচনিৰ লগত যি কামখিনি কৰিবলৈ যাওঁতে অকল BPF-ৰ কৰ্মী বুলিয়েই নহয় বিভিন্ন চৰকাৰী ব্যক্তিও জড়িত আছে ধৰি লওক BDO GRS বিভিন্ন কৰ্মী এনেকুৱা জড়িত আছে। আমি বিচাৰিছোঁ তেওঁলোকক যাতে সকলো যিখিনি দুৰ্নীতিৰ জড়িত ব্যক্তি তেওঁলোকে যাতে সোনকালে শাস্তি পায়। আৰু আমি বিচাৰিছোঁ MG Enregaৰ যিটো নেকি আমি তদন্ত বিচাৰিছোঁ যে সকলোৱে নেকি MG Enregaৰ নামত বিভিন্ন টকা আত্মসাৎ কৰিলে সেইবিলাক যাতে RTI হয় বা তদন্ত হয় বা তেওঁলোকক শাস্তি প্ৰদান কৰে আমি সেইটো বিচাৰিছোঁ এই পিপল দলে। আৰু এইটো এটা ক'ব বিচাৰিছোঁ অকল MG Enrega বুলিয়ে নহয় বিভিন্ন আঁচনিৰ নামত তেওঁলোকে বহুত দুৰ্নীতি কৰিছে। এতিয়া বৃদ্ধা পেঞ্চন বিধৱা অনুদান PMJY এনেকুৱা আঁচনিৰ নামত তেওঁলোকে বিভিন্ন দুৰ্নীতি কৰিছে। এতিয়া PMJY কিছুমান এনেকুৱা হিতাধিকাৰী আমাৰ আগত ওলাই আহিছে আমাক প্ৰকাশ কৰিছে মানে 5000ৰ পৰা 10000 টকা দিব লগাইছে ঘৰৰ নামত কিন্তু 5000 10000 টকা দিয়াৰ পিছতো আজিলৈকে ঘৰটো হৈ নুঠিল। তাৰোপৰি বৃদ্ধা পেঞ্চন মাহত 250কে বৰ্তমান মাহত 250কে বছৰত 3000 টকা পায় কিন্তু তেওঁলোকে কি কৰিছে বৃদ্ধা পেঞ্চন নামতো মানে 3000ৰ পৰা 3700 টকা 4000 টকা লৈছে কিন্তু পইচাখিনি লোৱাৰ পিছতো মানে আজিলৈকে বৃদ্ধা পেঞ্চন বা বিধৱা অনুদান হৈ নুঠিল। এনেকুৱা বিভিন্ন তেওঁলোকে দুৰ্নীতি কৰি আছে। গতিকে আমি বিচাৰিছোঁ সেইকাৰণে আমি ইপিএল দল হিচাপে প্ৰথমতে প্ৰাইম মিনিষ্টাৰ দ্বিতীয়তে গভৰ্ণৰ আৰু তৃতীয়তে চিফ মিনিষ্টাৰ স্মাৰক পত্ৰ আমি সমষ্টি ৱাইজত বা ব্লক ৱাইজত আমি প্ৰদান কৰিম। যিহেতু আজি বন্ধ দিন গতিকে আমি ফেক্স বা ইমেইল যোগে আমি প্ৰদান কৰিম। গতিকে আমি বিচাৰিছোঁ গভৰ্ণমেণ্টে যাতে যি দুৰ্নীতি কৰিলে MG Enrega বুলিয়েই নহয় বিভিন্ন আঁচনিৰ নামত যি নেকি তেওঁলোকে টকা আত্মসাৎ কৰিলে ইয়াৰ ওপৰত যে তদন্ত হয় আৰু তদন্ত কৰি যিসকল নেকি দুৰ্নীতিকাৰী তেওঁলোকৰ লগতে যিখিনি আমাৰ চৰকাৰী কৰ্মী জড়িত আছে তেওঁলোকে যে শাস্তি প্ৰদান কৰে আমি এইবোৰৰ পৰা আমিতো আহ্বান জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ। MG Enregaৰ নামৰ যিটো দুৰ্নীতি হৈছিলে সেই দুৰ্নীতিটো আমি তদন্তটো দাবী কৰিছোঁ। কাৰণ দাবী কৰাৰ এটাই কাৰণ MG Enrega এটা আইন এটা আমাৰ ৰাষ্ট্ৰীয় পিতা মহাত্মা গান্ধীৰ নামত এই MG Enregaখন মানে নামাকৰণ কৰা হৈছিলে। নামাকৰণ কৰা হৈছে এইটো কাৰণে যে আমাৰ দেশৰ বাপুজী আৰু আমাৰ দেশৰ পিতা MG Enrega একটো চবেই জানে বছৰত 100 দিন কাম পাবই লাগে। যাৰ জব কাৰ্ড আছে তেখেতে বছৰত 100 দিন মানে কাম পাবই লাগে কিন্তু বছৰত 100 দিন কাম নাপোৱাৰ বাবদ মানে কিছুমানৰ এনেকুৱা মানে জব কাৰ্ডত এনেকুৱা পইচা সোমাইছে একাউণ্টত 100 দিনৰ ওপৰতো মানে কাম কৰা দেখাই পেলাই জব কাৰ্ডত পইচা সোমাইছে। আৰু এনেকুৱা আমি পাইছোঁ জব কাৰ্ডক আমি মানে তদন্ত কৰি পেলাই বা আমি চাই পেলাই এনেকুৱা পাইছোঁ কিছুমান জব কাৰ্ড বা একাউণ্ট মানে বেনিফিচাৰী গমেই নাপায় কিন্তু তেওঁৰ জব কাৰ্ডত একাউণ্টত পইচা সোমাই পেলাই পইচাটো উইথড্ৰ হৈ আছে। এইখিনি এনেকুৱা ইলিগেল হৈছিল। আৰু আজি আমি জাতীয় পিতা মহাত্মা গান্ধীৰ মানে জন্মতিথিত আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ নামৰে যিটো MG Enrega আঁচনিটো ৰূপায়ণ হৈছিলে এই MG Enregaটো মহাত্মা গান্ধী যেনেকুৱা পবিত্ৰ মহাত্মা গান্ধী যেনেকুৱা জাতিৰ পিতা হিচাপে চবৰে স্মৰণীয় চবৰে পূজনীয় তেখেতৰ সন্মানক জনাই পেলাই যাতে এই মানে বেনিফিচাৰীবিলাকে যাতে MG Enregaৰ
আঁচনিখিনি পায়, পাবলগীয়াখিনি পায়, এইখিনি মানে সংগতি ৰাখি পেলাই আমি আজি ধৰ্মঘট পালন কৰিবলগীয়া হৈছে। আমি প্ৰতিবাদ কৰি আছোঁ আৰু আমি ইণ্টাৰনেট যোগেদি কিছুমান আমি তথ্যবিলাক ওলাই পেলাই আমি গাঁৱত তদন্ত কৰিছোঁ। আমাৰ কেন্দ্ৰীয় UPPLৰ পৰা এটা আমি কাৰ্যসূচী লৈছোঁ যে হালধীয়া চাইনবোৰ্ডৰ মানে দুৰ্নীতি, মানে য়েলো মানে চাইনবোৰ্ড মানে কাৰাপশ্যন, সেইটো আমি গাঁৱে গৈ পেলাই চাইছোঁ। গাঁৱে গৈ পেলাই চাই পেলাই দেখিছোঁ কামটো নামত হৈছে, পইচাটো কিন্তু এনাই ওলাইছে। কিছুমানে মানে আৰ্ট ফিলিং এণ্ড ট্ৰি প্লেণ্টেশ্যন বুলি দেখাইছে, কিন্তু তাত আৰ্ট ফিলিং মানে ট্ৰেক্টৰেদি কেইটামান টেলাৰ বালি বা মানে মাটি ভৰাই পেলাই তাত এডালো গছ বা এডালো ট্ৰি প্লাণ্টেশ্যন ইয়াত আমি দেখা পোৱা নাই। গতিকে এইবিলাক আমি চাইছোঁ আৰু আজিৰ মানে ধৰ্ণাৰ কাৰ্যসূচীৰ যোগেদি আমি তেখেতসকলক মানে তদন্ত কৰি পেলাই উচিত শাস্তি দিবৰ কাৰণে মানে দাবীটো জনাইছোঁ। আৰু ইয়াৰ লগত যদি হেৰি নহয়, আমি দৃঢ় বিশ্বাস তথাপিও মহামান্য ৰাজ্যপাল আৰু মহামান্য মাননীয় মানে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতক আমাৰ দৃঢ় বিশ্বাস, কাৰণ তেখেতে না খাওঁগা না খানে দুংগা সেই ডাইলগেলি তেখেতে আমাৰ ভাৰতখন শাসন কৰিছিলে। গতিকে তেখেতৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস, যিখিনি দুৰ্নীতি হ'ল আমাৰ BTCত বিগত দিনত, সেই দুৰ্নীতি হোৱাখিনি যাতে তদন্ত হয়, আমি তেখেতৰ ওচৰত আমি পূৰা আমি বিশ্বাস আছে। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়া তেখেতৰ ওচৰত আমাৰ দৃঢ় বিশ্বাস আছে যে তেখেতেও দুৰ্নীতিমুক্ত কাৰাপশ্যন ফ্ৰী চৰকাৰ বনোৱাৰ প্ৰতিশ্ৰুতি দি অসমখন চলাই আছে। সেই হিচাপে তেখেতকো আমাৰ দৃঢ় বিশ্বাস আছে। আৰু সেইখিনি যদি তদন্ত নহয়, আমি জব কাৰ্ড হোল্ডাৰবিলাকক কোৱা হৈছে তেখেতসকলে নিজাববীয়া নিজৰ থানাত FIR দাখিল কৰিব, আৰু FIR দাখিল কৰাৰ পিছত যি একশ্যন লোৱা দেখা যাব সেইটো আমি পিছত দেখা পাম।